ভালে বেলেগ বেক মাই ইউটিউব চেনেল আপোনালোকে নতুন এটা সকলে আশা কৰিছোঁ সকলোৱে ভালে আছে চাগে। তো মানে আজি আমি যাই আছোঁ মানে ফুৰিবলৈ। আপোনালোকক ক'ত যাওঁ কি কৰোঁ আপোনালোকক শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো আজি আমাৰ লগত আছে মানে আৰু দুজন ইউটিউবাৰ, সেই দুজনকো দেখুৱাই দিছোঁ মানে এওঁলোকৰ দুটা ইউটিউব চেনেল আছে, এটা ইউটিউব চেনেল আছে। ইউটিউব চেনেলটোৰ নাম কি আছিল তোমালোকৰ? আমাৰ মিক্স আছাম। আপোনালোকে ছাবস্ক্ৰাইব কৰে, জড়িত থাকে আমাৰ লগত। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰে, আপোনালোকৰ লগত ভালকৈ থাকোঁ জড়িত হৈ। আপোনালোকে ভালকৈ আমাৰ লগত ছাপোৰ্ট কৰে সেইটোৱে জনালোঁ। আৰু দীপংকৰকো যেন কৰে, দীপংকৰৰ ব্লগতে কৈছোঁ। আৰু আমাৰ লগত আমাৰ ব্লগতো আছে, আমাৰ ব্লগটো চাব পাৰে আপুনি। আৰু আজি দীপংকৰ আৰু আমি দুটা ব্লগাৰ লৈ ফুৰিবলৈ যাম। কেনে লাগে আপোনালোকে? তো শুনিলে আপোনালোকে কি ক'লে, আপোনালোকৰ যেন ইকো ছাপোৰ্ট কৰে, মোকো ছাপোৰ্ট কৰে। আমি ইউটিউবত নতুনকৈ জড়িত হৈছোঁ, আপোনালোকে যে এনেকৈ ছাপোৰ্ট কৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ক'ত যাওঁ কি কৰোঁ আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰে। তো গাইজ মানে আমাৰ কৃষকসকলে খেতি কৰি আছে, এওঁলোকে যেতিয়া খেতি নকৰে আমাৰ খোৱা লোৱাটো বন্ধ হৈ যাব। মানে কি আমি চাউল মানে ক'ৰ পৰা পাওঁ, এওঁলোকৰ পৰাই পাওঁ ন। এওঁলোকে যেতিয়া খেতি কৰা বন্ধ কৰি দিয়ে আমি কেনেকৈ খাম? তো গাইজ সেইখিনিয়ে আছিল, আৰু চাই থাকক আপোনালোকে। আপোনালোকক য'ত আহিম বুলি কৈছিলোঁ, বৰ্তমান আমি আহি পাইছোঁ। মানে কি আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান। বলক গাইজ। তো আপোনালোকক দেখুৱাই আছোঁ আমি ক'ত যাই আছোঁ, কি কৰি আছোঁ। মানে ধুনীয়া এটা মন্দিৰলৈ আহিছোঁ, আপোনালোকক মন্দিৰটো দেখুৱাম বৰ্তমান। তো দেখুৱাই আছোঁ আপোনালোকক মানে আমি ক'ত আহিছোঁ, কি কৰি আছোঁ। মন্দিৰটো ধুনীয়া এটা মন্দিৰ, পাহাৰৰ ওপৰত এটা মন্দিৰ আছে, ধুনীয়া চাই আপোনালোকৰ মন্দিৰটোৰ ওপৰত ধুনীয়া আছে। আৰু এইটো আমি ক'ত আহিছোঁ, শ্ৰী শ্ৰী বুঢ়াগোসানী দুৰ্গা দেৱী মন্দিৰলৈ আহিছোঁ। তো আপোনালোকক মানে পাহাৰৰ ওপৰত ধুনীয়া, আৰু ইয়াৰ পৰা মানে একোলেণ্ডৰ ভিউটো দেখা পায়। আৰু একোলেণ্ডখন মানে আমাৰ ইয়াৰে ওচৰতে হয়। আপোনালোকক একোলেণ্ডখনো দেখুৱাই আছোঁ বৰ্তমান। মানে তো পাহাৰৰ পৰা আমি পাহাৰৰ পৰালৈকে যাই থাকিব লাগিব। তো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব মানে কি জেগা কি। তাৰপিছত এইজন এখন ৰথ বনাই থৈছে, মানে এইটো মন্দিৰ হ'ব, ধুনীয়া লগা হ'ব যেতিয়া মন্দিৰটো হ'ব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। তো আপোনালোকে দেখিব কেনে ভিডিঅ' হয়। তো বৰ্তমান বলক ওপৰলৈকে যাই থাকোঁ আমি। এইটো মন্দিৰটো হয়, মানে হ'লে আৰু বেছি ধুনীয়া লগা হ'ব। আৰু মানে হ'লে আপোনালোকক দেখুৱাই দিম। মানে ইয়াতে দুৰ্গা পূজা হয়তো, আপোনালোকক এইবাৰ দুৰ্গা পূজাত আপোনালোকক দেখুৱাই দিম মন্দিৰটো। আমি ইয়াতে দুৰ্গা পূজা মানে চাবলৈ আহোঁৱে প্ৰায়, কাৰণ আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয়। আৰু মানে আমাৰ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান হয়। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তো মই দেখুৱাই যাম। ওপৰলৈকে আমি উঠি আছোঁ বৰ্তমান। তো এখন পাহাৰৰ চাইডে মানে পাহাৰ। তো ভাল লাগে আৰু মন্দিৰটো কিবা মানে পাহাৰৰ মাজত ধুনীয়া এটা জেগা। তো আপোনালোকক দেখুৱাই আছোঁ গাইজ, বহুত ভাগত ধৰিছে গাইজ। তো এইখিনি বোলাতে আমাৰ হালত খাৰাপ হৈ গ'ল গাইজ। তো হ'লক আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মন্দিৰটো হ'ল, এতিয়া বাৰু মানুহ নাই, মানুহ থাকিলে বেছি ভাল লাগে। তো আপোনালোকক ক'লৈ গৈছোঁ মই দুৰ্গা পূজাত এইবাৰ দেখুৱাই দিম আপোনালোকক। তো কেনে লাগে যায়। তো গাইজ ধুনীয়া মন্দিৰ। বিৰতে গৰম দিছে, মানে তাৰ মুখখন আৰু ভৰিখন ধুই লওঁ। আৰু তো গাইজ গৰমৰ কথা হাফ পেণ্ট পিন্ধি আহিলোঁ। আৰু এই গৰমত আৰু কোনে লং পেণ্ট পিন্ধি আহি থাকে। আমি লং পেণ্ট পিন্ধিছোঁ, এটা লং পেণ্ট পিন্ধি আহিছোঁ, লং পেণ্ট পিন্ধি আহিলে কি হ'ব। তাৰ মুখখন ধুই লওঁ।
आज बोले पर मैंने खेल भी नहीं की বহুতে ওচৰৰ পৰা আহে সঁচাবে তো গাইছ এখানে একলেনখন হ'ব তো আপোনালোকে চাওক গাইছ এইখানে একলেন তাতে মানুহ নাই নেকি গাইছ একলেন বন্ধ আছে তো গাইছ একলেন তাতে মানুহ চালে নাই নেকি গাইছ তো এইখিনি আছিল গাইছ আজি কাৰণে ভিডিঅ' তো আপোনালোকে আৰু পাৰিলে যাওঁতে দেখুৱাই যাম তো বলক তো গাইছ আপোনালোকে চালে মানে কি একলেনখন চালে আপোনালোকে কেনেকুৱা কি তো গাইছ মানে আৰু যাওঁতে আপোনালোকক দেখুৱাই যাম কি আছে ক'ত নাই কি যাওঁতে মানে ৰাস্তাটো দেখুৱাই মানে ৰাস্তাৰ ভিউটো দেখুৱাই যাম প্ৰত্যেকটোৱে মন্দিৰ হয় তো আপোনালোকে এইখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে ভিডিঅ'টো কেনে পালে কি পালে এটা কমেণ্ট মাৰি দিব আৰু গাইছ নতুন বুলি তো অলপ গাইছ পাৰোঁ যদি একবাৰ একলেণ্ডৰ ফালৰ পৰা হ'ব মানে একলেণ্ডৰ ভিতৰে সুধিব নোৱাৰোঁ পইচা নাই আমাৰ হাতত মানে গাইছ একলেণ্ডত মানে হেৰি কৰি আছোঁ একলেণ্ডখন যদি পাৰোঁ আপোনালোকক বাহিৰৰ পৰা দেখুৱাই দিম তো কেনেকুৱা একলেণ্ডখন আমাৰ কি মানে বৰ্তমান আমি যাই পোৱা নাই যাম আৰু এইটো মাহৰ ভিতৰতে যাম বুলি ভাবিছোঁ তো গ'লেও আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম তো বলক তো গাইছ আমি এতিয়া বৰ্তমান মানে মন্দিৰৰ পৰা ওলালোঁ মন্দিৰৰ পৰা ওলাই কিনে বৰ্তমান আমি একলেণ্ডৰ ফালে যাওঁ বোধহয় তো যাওঁতে আপোনালোকক দেখুৱাই আছোঁ তো এইখিনি আছিল তো এইটোৱে মন্দিৰটো আছিল আপোনালোকে আহিলে আহিব পাৰে তো এইটো মন্দিৰটো আছে ৰাণী কি বুলি কয় পাটগাঁও বুলি কয় এইখিনি ৰাণী পাটগাঁও বুলি কয় আপোনালোকে চাওক এইখন আমাৰ গাড়ীখনৰ আগত এই এখন জীপত পুলিচ এক গাড়ী আছে তো গাইছ আমি এতিয়া কেনেকৈ যাওঁ তো এতিয়া কি কৰিম তাতে ৰখি থাকিব লাগিব মানে কি গাড়ীত পুলিচ আছে তাতে গাড়ীখনটো মানে গাড়ীখনটো আমি যেতিয়া ঘৰত যাবলৈ ওলাইছোঁ গাড়ীখন ৰাখি থৈ দিব সেইকাৰণে বৰ্তমান ইয়াতে বহি থাকিম আৰু গাইছ কি কৰিব এতিয়া ইয়াত দেৰিলৈকে থাকিব লাগিব আৰু পুলিচে আমাক ধৰি কিনে দিব আৰু আমাক আপোনালোকক একলেণ্ড দেখাম বুলি কৈছিলে একলেণ্ডখন দেখুওৱা নহ'ল আজি নেক্সট ব্লগত তেতিয়া মই দেখুৱাই দিম তো গাইছ আজি এইটো ভিডিঅ'টো চাই কিনে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব গাইছ তো এইখিনি আপোনালোকৰ যদি ছাপোৰ্ট পাওঁ